নমস্কাৰ বন্ধুসকল চিৰিয়েল পাৰ্চন লৈ এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আমি যেটো আসামিজ জিকাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ আলোচনা কৰিছোঁ আসাম পুলিচ লগত আহিবলগীয়া যিখিনি 26000 পদ আছে তাৰ কাৰণে আমি ইম্পৰ্টেণ্ট আসামিজ জিকাৰ যেটো কুৱেশ্যন আনসাৰ আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাব। ইম্পৰ্টেণ্ট কুৱেশ্যন স্কিপ কৰিলে কিছুমান জানিবলৈ কথা মাজতে ৰৈ যায়, গতিকে স্কিপ নকৰাকৈ শেষলৈকে চাব। গতিকে আজি এই পাৰ্টৰ আমি ফাৰ্ষ্ট কুৱেশ্যনটো লৈছোঁ। গুগল কোন চনত আৱিষ্কাৰ হৈছিলে? গুগলটো কোন চনত আৱিষ্কাৰ হৈছিলে এইটো কুৱেশ্যন যদি হয়, এই কুৱেশ্যনৰ সম্পূৰ্ণ উত্তৰ যাব 1998ত। 1998ত গুগলটো ডিস্কভাৰ কৰা হৈছিলে। গতিকে মনত ৰাখিব, গুগল কেতিয়া আৱিষ্কাৰ হৈছিলে? 1998। নেক্সট কুৱেশ্যন, উবেৰ কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট? উবেৰ কাপটো কোনটো খেলৰ সৈতে জড়িত? উবেৰ কাপ কি খেলৰ সৈতে জড়িত বুলি যিটো কুৱেশ্যনটো কৰে, এই কুৱেশ্যনৰ সম্পূৰ্ণ উত্তৰ যাব বেডমিণ্টন। বেডমিণ্টনৰ সৈতে উবেৰ কাপটো জড়িত। গতিকে মনত ৰাখিব, উবেৰ কাপটো কিহৰ লগত জড়িত? বেডমিণ্টন। এনেকুৱা কাপৰ ওপৰত কিন্তু কুৱেশ্যন আহি থাকে। নেক্সট কুৱেশ্যন, দ্য কটন চিটি অফ ইণ্ডিয়া। কটন চিটি অফ ইণ্ডিয়া নামেৰে কোনখন ঠাইক জনা যায়? ভাৰতৰ কোনখন ঠাইক জনা যায় বুলি যিটো কুৱেশ্যনটো কৰে, এই কুৱেশ্যনৰ সম্পূৰ্ণ উত্তৰ যাব অকোলা। অকোলা হৈছে কটন চিটি অফ ইণ্ডিয়া নামেৰে জনা যায়, অকোলা। গতিকে মনত ৰাখিব। নেক্সট কুৱেশ্যন, গংগা নদীক বাংলাদেশত কি নামেৰে জনা যায়? গংগা নদীক বাংলাদেশত কি নামেৰে জনা যায়? এইটো হৈছে পদ্মা নদী। গংগা নদীক বাংলাদেশত পদ্মা নামেৰে জনা যায়। ব্ৰহ্মপুত্ৰ নদীকো বেলেগ নামেৰে জনা যায়। তেনেকুৱা প্ৰত্যেকৰে বেলেগ বেলেগ নাম, চাইনাত বেলেগ নাম, তেনেকুৱা মানে প্ৰত্যেকৰে যিহেতু নামবিলাক বেলেগ বেলেগ। নেক্সট কুৱেশ্যন, কোচসকলে কেতিয়া কছাৰী ৰাজ্য আক্ৰমণ কৰিছিলে? কোচসকলে কেতিয়া কছাৰী ৰাজ্য আক্ৰমণ কৰিছিলে বুলি যিটো কুৱেশ্যনটো কৰে, এই কুৱেশ্যনৰ সম্পূৰ্ণ উত্তৰ যাব 1562। 1562ত কোচসকলে কছাৰী ৰাজ্য আক্ৰমণ কৰিছিলে। গতিকে মনত ৰাখিব, কোচ ৰাজ্য কেতিয়া আক্ৰমণ কৰিছিলে? 1562। ভীম ফুল ফৰ্ম কি? ভীমৰ ফুল ফৰ্মটো কি বুলি যদি আপোনালোক কুৱেশ্যনটো কৰে, এই কুৱেশ্যনৰ সম্পূৰ্ণ উত্তৰ যাব ভাৰত ইণ্টাৰফেচ ফৰ মানি। ভাৰত ইণ্টাৰফেচ ফৰ মানি হৈছে ভীম শব্দটোৰ ফুল ফৰ্ম। গতিকে মনত ৰাখিব, ভীম শব্দৰ ফুল ফৰ্ম কি? ভাৰত ইণ্টাৰফেচ ফৰ মানি। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কাৰেঞ্চি অফ ইৰাণ? ইৰাণৰ কাৰেঞ্চিটো কি? ইৰাণত কি কাৰেঞ্চি ব্যৱহাৰ কৰা হয় বুলি যিটো কুৱেশ্যনটো কৰে, এই কুৱেশ্যনৰ সম্পূৰ্ণ উত্তৰ হৈছে টমান। ইৰাণৰ কাৰেঞ্চি হৈছে টমান। গতিকে মনত ৰাখিব, কাৰেঞ্চিৰ ওপৰত কুৱেশ্যন আহি থাকে। নেক্সট কুৱেশ্যন, মহাৰাজা বীৰ বিক্ৰম এয়াৰপৰ্ট ৱাজ লোকেটেড ইন হুইচ ষ্টেট? মহাৰাজা বীৰ বিক্ৰম এয়াৰপৰ্ট কোনখন ভাৰতৰ কোনখন ষ্টেটত অৱস্থিত? এইটো কুৱেশ্যনত সুধিলে এই কুৱেশ্যনৰ সম্পূৰ্ণ উত্তৰ যাব ত্ৰিপুৰা। ত্ৰিপুৰাত এই মহাৰাজা বীৰ বিক্ৰম এয়াৰপৰ্টটো অৱস্থিত। নেক্সট কুৱেশ্যন, ৰংমিলিৰ হাঁহি ইজ ৰিটেন বাই। ৰংমিলিৰ হাঁহি নামৰ সেই কিতাপখন কোনে লিখিছিলে বুলি যিটো কুৱেশ্যনটো কৰে, এই কুৱেশ্যনৰ সম্পূৰ্ণ উত্তৰ যাব ৰংবং তেৰাং। ৰংবং তেৰাঙে ৰংমিলিৰ হাঁহি নামৰ সেই কিতাপখন ৰচনা কৰিছিলে। গতিকে মনত ৰাখিব। নেক্সট কুৱেশ্যন, হুইচ কাণ্ট্ৰি হেজ অউন দ্য ফিফা U20 ৱৰ্ল্ড কাপ 2023? 2023 চনৰ ফিফা U20 ৱৰ্ল্ড কাপৰ বিজয়ী দেশ কোনখন? এইটো হৈছে উৰুগুৱে। ফিফা ৱৰ্ল্ড কাপ সকলোৱে জানে, কিন্তু U20 ফিফা ৱৰ্ল্ড কাপটো হয়তো নাজানে সকলোৱে। গতিকে মনত ৰাখিব, উৰুগুৱে হয়। উৰুগুৱে জিকিছিলে 2023। নেক্সট কুৱেশ্যন, দ্য পাৰ্লিয়ামেণ্ট অফ পাকিস্তান ইজ ন'ন এজ। পাৰ্লিয়ামেণ্টৰ পাকিস্তানক কি নামেৰে জনা যায়? পাৰ্লিয়ামেণ্টৰ পাকিস্তানক কি নামেৰে জনা যায়? মাজলিছ ই চুৰা। মাজলিছ ই চুৰা নামেৰে জনা যায় পাকিস্তানৰ পাৰ্লিয়ামেণ্টক। গতিকে মনত ৰাখিব, পাকিস্তানৰ পাৰ্লিয়ামেণ্টক কি নামেৰে জনা যায়? মাজলিছ ই চুৰা। নেক্সট কুৱেশ্যন, স্বতন্ত্ৰ ভাৰতৰ প্ৰথমগৰাকী স্বাস্থ্যমন্ত্ৰী কোন আছিলে? স্বতন্ত্ৰ ভাৰতৰ প্ৰথমগৰাকী স্বাস্থ্যমন্ত্ৰী কোন আছিলে বুলি যিটো কুৱেশ্যনটো কৰে, এই কুৱেশ্যনৰ সম্পূৰ্ণ উত্তৰ যাব ৰাজকুমাৰী অমৃত কৌৰ। ৰাজকুমাৰী অমৃত কৌৰ হৈছে ভাৰতৰ প্ৰথমগৰাকী স্বাস্থ্যমন্ত্ৰী। স্বতন্ত্ৰ ভাৰতৰ দেই। নেক্সট কুৱেশ্যন, হস্তি বিদ্যানম্ব পুথিৰ চিত্ৰসমূহ কোনে অংকন কৰিছিলে? হস্তি বিদ্যানম্ব পুথিৰ চিত্ৰসমূহ কোনে অংকন কৰিছিলে? তেওঁলোক হৈছে দিলৱাৰ আৰু দোচাই। দিলৱাৰ আৰু দোচাই নামৰ দুজন ব্যক্তিয়ে হস্তি বিদ্যানম্ব পুথিৰ যিবোৰ চিত্ৰ আছে সেই চিত্ৰসমূহ অংকন কৰিছিলে। ইয়াৰ পিছত নেক্সট কুৱেশ্যন আছে, নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক কোন আছিলে? নালন্দা বিশ্ববিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিলে বুলি যি কুৱেশ্যনটো কৰে, এই কুৱেশ্যনৰ সম্পূৰ্ণ উত্তৰ যাব কুমাৰ গুপ্ত। কুমাৰ গুপ্তই নালন্দা বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিলে। গতিকে মনত ৰাখিব, কুমাৰ গুপ্ত হয়। নেক্সট কুৱেশ্যন, বৈদিক যুগত কোন নদীক পুৰুষিনী নামেৰে জনা গৈছিলে? বৈদিক যুগত কোনটো নদীক, ভাৰতৰ কোনটো নদীক পুৰুষিনী নামেৰে জনা গৈছিলে? এই কুৱেশ্যনটো যদি কৰে, এই কুৱেশ্যনৰ সম্পূৰ্ণ উত্তৰ যাব ৰবি নদী। ৰবি নদীক বৈদিক যুগত পুৰুষিনী নামেৰে জনা গৈছিলে। গতিকে মনত ৰাখিব, পুৰুষিনী, ৰবি নদী। নেক্সট কুৱেশ্যন, নেহৰু ৰিপৰ্ট ৱাজ পাব্লিছ ইন দ্য ইয়েৰ। নেহৰু ৰিপৰ্ট কোন বছৰত পাব্লিছ কৰা হৈছিলে? এই কুৱেশ্যনটো যদি কৰে, এই কুৱেশ্যনৰ সম্পূৰ্ণ উত্তৰ যাব 1928ত। 1928ৰ নেহৰু ৰিপৰ্টটো পাব্লিছ কৰা হৈছিলে। গতিকে মনত ৰাখিব, নেহৰু ৰিপৰ্ট 1928। নেক্সট কুৱেশ্যন, হু ৰোড দ্য বুক ইণ্ডিয়া ডিভাইডেড? ইণ্ডিয়া ডিভাইডেড নামৰ সেই কিতাপখন কোনে ৰচনা কৰিছিলে বুলি যিটো কুৱেশ্যনটো কৰে, এই কুৱেশ্যনৰ সম্পূৰ্ণ উত্তৰ যাব ৰাজেন্দ্ৰ প্ৰসাদ। ৰাজেন্দ্ৰ প্ৰসাদে ইণ্ডিয়া ডিভাইডেড নামৰ সেই কিতাপখন ৰচনা কৰিছিলে। গতিকে মনত ৰাখিব, ইণ্ডিয়া ডিভাইডেড কোন? ৰাজেন্দ্ৰ প্ৰসাদ। নেক্সট কুৱেশ্যন, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত মুঠ দ্বীপৰ সংখ্যা কিমান? আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ বুলি ক'লে তাত বহুতো দ্বীপ থাকে। গতিকে তাতে মুঠ কিমানটা দ্বীপ আছে? 572টা। কিন্তু গোটেইকেইটা দ্বীপতে বাৰু মানুহ নাথাকে।
মুঠ দ্বীপ বুলি ক'লে 572টা। নেক্সট কোৱেশ্যন, ভাৰতৰ বৰ্তমান ৰাষ্ট্ৰীয়কৃত বেংকৰ সংখ্যা কিমান? বা ভাৰতৰ মুঠ কিমানটা নেশ্যনেলাইজ বেংক আছে বৰ্তমান সময়ত? এই কুৱেশ্যনটো যদি কৰে এই কুৱেশ্যনৰ সম্পূৰ্ণ সঠিক উত্তৰ 27। ভাৰতত বৰ্তমান সময়ত 27টা নেশ্যনেলাইজ বেংক আছে। নেক্সট কুৱেশ্যন, খাজুৰাহো মন্দিৰ কোন ৰাজ্যত অৱস্থিত? খাজুৰাহো মন্দিৰটো ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? এই কুৱেশ্যনটো যদি কৰে এই কুৱেশ্যনটোৰ সম্পূৰ্ণ সঠিক উত্তৰ মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশত খাজুৰাহো মন্দিৰটো অৱস্থিত। গতিকে মনত ৰাখিব মধ্যপ্ৰদেশত অৱস্থিত খাজুৰাহো মন্দিৰ। তাৰপিছত নেক্সট কুৱেশ্যন আছে, গুৱাহাটী আৰু দিল্লীৰ মাজত কেতিয়াৰ পৰা বিমান চলা আৰম্ভ হৈছিলে? গুৱাহাটী আৰু দিল্লীৰ মাজত কেতিয়াৰ পৰা বিমান চলা আৰম্ভণি হৈছিলে? এই কুৱেশ্যনটো যদি কৰে এই কুৱেশ্যনৰ সম্পূৰ্ণ সঠিক উত্তৰ 1981ৰ পৰা। 1981ৰ পৰা গুৱাহাটী আৰু দিল্লীৰ মাজত বিমান চলা আৰম্ভ হৈছিলে, মানে এয়াৰলাইন। নেক্সট কুৱেশ্যন, ইণ্ডিয়াছ ফাৰ্ষ্ট ছুপাৰ কম্পিউটাৰ। ইণ্ডিয়াৰ প্ৰথমটো ছুপাৰ কম্পিউটাৰ কোনটো আছিলে? এই কুৱেশ্যনটো যদি কৰে এই কুৱেশ্যনৰ সম্পূৰ্ণ সঠিক উত্তৰ পৰম 8000। পৰম 8000 হৈছে ইণ্ডিয়াৰ প্ৰথমটো ছুপাৰ কম্পিউটাৰ। গতিকে মনত ৰাখিব ইণ্ডিয়াৰ প্ৰথম ছুপাৰ কম্পিউটাৰ পৰম 8000। তাৰপিছত নেক্সট কুৱেশ্যন, শ্বিলঙৰ পুৰণি নাম কি? শ্বিলঙৰ পুৰণি নাম কি? এইটো কুৱেশ্যন যদি কৰে এই কুৱেশ্যনটোৰ সম্পূৰ্ণ সঠিক উত্তৰ য়েডু অৰ লিউডু। য়েডু অৰ লেউডু হৈছে শ্বিলঙৰ পুৰণি নাম। গতিকে মনত ৰাখিব এই দুটাৰ ভিতৰত অপশ্যন যিকোনো এটা থাকিব পাৰে যদি দিয়ে কুৱেশ্যনটো, য়েডু অৰ লিউডু শ্বিলঙৰ পুৰণি নাম। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ মুঠ কিমানটা অধ্যায় আছে? ভাৰতীয় সংবিধানৰ মুঠ কিমানটা অধ্যায় বা পাৰ্ট আছে বুলি যদি কয় কুৱেশ্যনটো কৰে এই কুৱেশ্যনৰ সম্পূৰ্ণ অধ্যায় আছে 25। ভাৰতীয় সংবিধানৰ মুঠ 25টা অধ্যায় আছে বা পাৰ্ট আছে। গতিকে আমাৰ হয় 25। তাৰপিছত নেক্সট কুৱেশ্যন, মাদাৰ টেৰেছাক কোন চনত ভাৰত ৰত্ন প্ৰদান কৰা হৈছিলে? মাদাৰ টেৰেছাক কোন চনত ভাৰত ৰত্ন প্ৰদান কৰা হৈছিলে বুলি যদি কুৱেশ্যনটো কৰে এই কুৱেশ্যনৰ সম্পূৰ্ণ সঠিক উত্তৰ 1980। 1980 মাদাৰ টেৰেছাক ভাৰত ৰত্ন প্ৰদান কৰা হৈছিলে। আৰু ভাৰত ৰত্ন প্ৰদান কৰা দুগৰাকী ব্যক্তি হৈছে ভাৰতৰ বাহিৰৰ ব্যক্তি, তাৰপিছত ফৰেইনাৰ ব্যক্তি হৈছে এওঁ হৈছে মাদাৰ টেৰেছা, আৰু এগৰাকী ব্যক্তি হৈছে কোন আছিলে? বাৰাক অবামা। গতিকে এই দুজন ব্যক্তিকে ফৰেইন ব্যক্তিকে দিয়া হৈছিলে নোবেল বঁটা। গতিকে দুইজনৰ ব্যক্তিৰ নাম মনত ৰাখিব। গতিকে এই পাৰ্টত আমি এইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিলোঁ। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আছামিজ জিকেৰ, আছাম পুলিচৰ লগতে অন্যান্য যিবিলাক আহিবলগীয়া এক্সাম আছে 3rd গ্ৰেড 4th গ্ৰেড সকলোবিলাকৰ কাৰণে ইম্পৰ্টেণ্ট হয়। গতিকে ভিডিঅ'বিলাক যদি ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব। যিসকলে এইবিলাক এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে তেওঁলোকৰ মাজত এই ভিডিঅ'বিলাক যিমান পাৰে শ্বেয়াৰ কৰিব। ধন্যবাদ।